হেল্ল' এভৰিৱান, ডিপুজ ট্ৰেভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। চ' আজি আমি গৈ আছোঁ এটা সুন্দৰ প্লেচত। তেনেহ'লে বলক আপোনালোকক এই সুন্দৰ প্লেচটো দেখাবলৈ চেষ্টা কৰোঁ। হেনাবা আহিছে, নাহো বুলি কৈ আহিছে। মই সঁচাকৈ নাহে বুলি ভাবিছিলোঁ। কেনেকুৱা প্লেন। অঁ চ' গাইজ আপোনালোকক এতিয়া দেখাবলৈ লৈছোঁ আমাৰ লাইন আপটো চাব। এয়াই গাইজ দেখিবলৈ পাইছে আমাৰ বাইকৰ লাইন আপ। বিভিন্ন ধৰণৰ বাইক আছে চাওক। এতিয়া ব্ৰিফিং ষ্টাৰ্ট হ'ব, তাৰপিছত আমি ৰাইড ষ্টাৰ্ট কৰিম। তেনেহ'লে বলক মটৰ ব্লগত লগ পাই আছোঁ। Ankur will be at the tail and we have got two new riders. They will be in between. Kulpon ase? Mayo ase? Aru? No, three. Aru kon ase? Okay. And Mayo. You all will be in the middle. ঠিক আছে? So and while going the overtaking to অকমান careful because traffic আছে Sunday হয়. আমি first break to লম CRPF camp ত যাৰ যাৰ fueling আছে. Second break maybe we will wait for 5 minutes in Jubin Center. ৰাস্তাত সুন্দৰ সুন্দৰ ৰাধাচূড়া দেখিবলৈ পাইছোঁ আৰু দেখিছোঁ বগেনভেলিয়া চাওক, খুবেই সুন্দৰ। আমি ব্ৰেক লৈ লৈ গৈ আছোঁ, এটা সুন্দৰ প্লেচত ৰৈ দিছোঁ। চ' আপোনালোকক সেই সুন্দৰ প্লেচটো দেখাবলৈ ট্ৰাই কৰিম। চ' চাই থাকিব। সুন্দৰকৈ বাইকবোৰ এক্সাইট কৰি থিয় কৰা হৈছে আৰু ফটোশ্বুট চলি আছে। চাওকচোন দুয়োফালে পথাৰ, মাজত সৰু লুমলুমীয়া ৰাস্তাৰে আমি আগবাঢ়ি গৈ আছিলোঁ। অলপমান ৰৈ দিলোঁ খন্তেক সময়ৰ কাৰণে। খুবেই ভাল লাগিছে, ইয়াৰে পৰিৱেশ আমি এনজয় কৰি আছোঁ আৰু লগতে এই সুন্দৰ ভিউ আপোনালোককো দেখাবলৈ ট্ৰাই কৰিছোঁ। এ ফিউ মিনিটছ লেটাৰ। এয়াই আপোনালোকে দেখিবলৈ পাইছে খামৰেংগা ইক' কেম্প। কাৰ্ডম মিনছ ৱেলকাম, কাৰ্বি ভাষাৰে আমাক ৱেলকাম জনাইছে। সেউজীয়া পৰিৱেশৰ মাজত এই ৰবিবাৰটো আমি কটাবলৈ ওলাইছোঁ। কি সুন্দৰকৈ ডিজাইন কৰিছে চাওক। ইয়াৰে পৰিৱেশটো এবাৰ ফিল কৰক আপোনালোকে। সকলোৱে বহি সুন্দৰকৈ ৰবিবাৰটো এনজয় কৰিছোঁ চাওক। এই সেউজীয়া প্ৰকৃতি আৰু বন্ধুৰ সৈতে জীৱনটো সেউজ কৰি তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু এজাক মলয়া বতাহে মোক বৰকৈ আমনি কৰিছে। আৰু এই ৱাছৰুমৰ কনচেপ্টটো খুবেই সুন্দৰ লাগিছে চাওক। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে খামৰেংগা বিল। খুবেই সুন্দৰ এটি বিল আৰু বহিবলৈ খুব সুন্দৰ পৰিৱেশ আছে, জুলিবলৈ জুলনা আছে আৰু ইয়াৰে দোকানবোৰত থলুৱা খাদ্য খাবলৈ পোৱা যায়। এই সুন্দৰ প্ৰকৃতিৰ মাজৰ পৰা আপোনালোকক বিদায় লৈছোঁ। আজিলৈ বাই বাই।